হেল্ল' এভৰিৱান, আজি মই আহিছোঁ আমাৰ নলবাৰী টাউনতে থকা জুডিঅ'খনলৈ, যিহেতু নতুনকৈ লঞ্চ হৈছে। ভাবিলোঁ কি দেখাই দিওঁ, কি কালেকশ্যন আহিছে ইয়াতে। আৰু ইয়াৰ ফাইনেলি আজি মই মোৰ ফিউচাৰ হাজবেণ্ডজনক আপোনালোকৰ আগত চিনাকি কৰাই দিম দেই। আৰু ইয়াতকৈ ভাল ভাল বস্তু আপোনালোকক দেখাই আছোঁ। এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ ভইচ স্কেনাৰ দেই। ভাল লাগছে নে কিছু? আৰু এইফালে মোৰ লগৰজনী পুৰা কাপোৰ চোৱাত ব্যস্ত। তেতিয়া কৈছিলি 100 টকা ব্লাউজৰ কেইটা কাটিছ? 100 টকা ব্লাউজৰ কেইটা কাটিছ? কতে যাবই। আৰু এইজনে সেইজন মোৰ ফিউচাৰ হাজবেণ্ডজন। আজি আপোনালোকক চিনাকি কৰাই দিলোঁ। কেনেকুৱা লাগিছে জনাবচোন। খালি অকণমান হাইটটো মোৰ পৰা অকণমান ওখ হ'ল দিয়কচোন, বাৰু একো নাই, চলি যাব। বাৰু আমি তাৰ পৰা ওলাই দিলোঁ আৰু তলতে ইমান ধুনীয়াকৈ এখন কেফে আছে। আপোনালোকৰ যদি কোনোবা আহে তেতিয়াহ'লে মোৰ নামটো কৈ কিনে যি মন তাকে খাই আহিব, তেতিয়া ফ্ৰী হ'ব। আৰু আমি বহুত দিনৰ পিছত এইখন ৰিক্সা দেখিলোঁ। আজিকালি এনেকুৱা ৰিক্সা দেখিবলৈ নাপায়, প্ৰায় গোটেইখিনিয়ে টমটমেই চলাই ন। আৰু আজিলৈ এইখিনিয়ে আছিলে। কেনেকুৱা লাগিল জনাব। আজিলৈ